হয়, আজি আমি NRI পাব্লিক স্কুলৰ আজি গোটেই হুজাই ডিষ্ট্ৰিক্টৰ প্ৰায় স্কুলবিলাক হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ হেডমাষ্টাৰ আৰু প্ৰিন্সিপালসকলক আমি মাতি আনি আনুষ্ঠানিকভাৱে যে NRI পাব্লিক স্কুল ছিনিয়ৰ ছেকেণ্ডাৰী হ'ব গৈ আছে। বিশেষকৈ আমি আমাৰ NRI পাব্লিক স্কুলত আৰ্টছ আৰু কমাৰ্চৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰতিগৰাকী অভিজ্ঞ শিক্ষক বা অভিজ্ঞ প্ৰিন্সিপালৰ লগত আমি আলোচনা কৰিছোঁ যে আমাৰ ছাবজেক্ট যিখিনি দিছোঁ তেওঁলোকৰো অলপ পৰামৰ্শৰ প্ৰয়োজন আছিল, কিয়নো আমি এইবাৰ প্ৰথম 2023 বৰ্ষৰ পৰা আমাৰ 11ত ক্লাছ আৰম্ভ হ'ব। গতিকে বহুত দিনৰ পৰা আমাৰ স্কুলৰ অভিভাৱকৰো আমাৰ দাবী আছিলে, প্ৰায় মানুহৰ দাবী আছিলে যে NRI পাব্লিক স্কুল ছিনিয়ৰ ছেকেণ্ডাৰী কৰাৰ কাৰণে। আমি ইতিমধ্যে CBSE আমাক অনুমোদন প্ৰেৰণ কৰিছে আৰু আমি আৰম্ভ কৰিব খুজিছোঁ 2023 বৰ্ষৰ পৰা NRI পাব্লিক স্কুলত ক্লাছ 11 আৰ্টছ আৰু কমাৰ্চ। হয়, আমাৰ এডমিশ্যন চলি আছে। নৱেম্বৰ মাহৰ পৰা আমাৰ ফৰ্ম গৈ আছে, কিন্তু এতিয়া নৱেম্বৰৰ পৰা দি আছোঁ, কিন্তু জানুৱাৰী মাহৰ 8 তাৰিখ ইণ্টাৰভিউ হ'ব, এণ্ট্ৰেঞ্চ হ'ব। ক্লাছ 11ৰ প্ৰথম ফৰ্ম যিখন গৈছে ক্লাছ 11ৰ শিলচৰৰ পৰা এই ষ্টুডেণ্টটো লৈ গৈছে। হয়, আমাৰ ইয়াত বয়েজ গাৰ্লছ দুইটা হোষ্টেল আছে, দুইটা ছেপাৰেট কেম্পাছত থাকিব। NRI পাব্লিক স্কুলৰ কাৰণে আজি এটা ঐতিহাসিক দিন, কাৰণ আজিৰ দিনটোতে তেওঁলোকে একাদশ শ্ৰেণী যে কলা আৰু বাণিজ্য শাখাৰ CBSEৰ পাঠ্যক্ৰম তাক তেওঁলোকে আজিৰ দিনটোতে ইন্ট্ৰডিউচ কৰিছে বুলি তেওঁলোকে ফৰ্মেলি ঘোষণা কৰিছে। আৰু 2018 চনত স্থাপিত হোৱা NRI পাব্লিক স্কুল হুজাই জিলাৰ ভিতৰতে একমাত্ৰ CBSEৰ স্কুল, আৰু এই স্কুলখনে যোৱাবেলি 10ম শ্ৰেণীৰ ফলাফল অতি সুন্দৰ কৰিছিলে। অল দ্য ষ্টুডেণ্টছ কেম আউট উইথ ফ্লাইং কালাৰ্ছ ইন দ্য 10th ষ্টেণ্ডাৰ্ড যোৱাবেলি কৰিছিলে। সেইটো এটা ডাঙৰ কথা, আৰু বিশেষকৈ বাণিজ্য শাখাটো তেওঁলোকে প্ৰথমবাৰৰ কাৰণে ইয়াত ইন্ট্ৰডিউচ কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। তাৰ বাবে মই এই NRI পাব্লিক স্কুলৰ দুগৰাকী স্বত্বাধিকাৰী বিশিষ্ট ব্যক্তি ইমদাদ আলী আৰু দিলৰা বেগম চৌধুৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনতো তেওঁলোক আগবাঢ়ি যাওক, আমাৰ সহায় সহযোগিতা তেওঁলোকৰ লগত সদায় হয়। আমাৰ কাৰণে এটা ডাঙৰ আশাৰ খবৰ এই যে আমি আজিৰ যুগত খাপ খোৱাকৈ এই সময়ৰ উপযোগীকৈ বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ তেনেকুৱা শিক্ষানুষ্ঠান পোৱা নাই, আৰু CBSE পাঠ্যক্ৰমৰ একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে তেওঁলোকে বাণিজ্য শাখা খুলিছে। CBSEৰ তেওঁলোকে কলা শাখাও খুলিছে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনৰ, যিটো এই অঞ্চলৰ কাৰণে প্ৰথম। দে হেভ ব্ৰ'কেন এ নিউ গ্ৰাউণ্ড হিয়াৰ। সেইকাৰণে মই ভাল পাইছোঁ এজন অভিভাৱক